गणेशराव बीजेपीआ भारतनि हारिमारि फिरफिला लानानै लामा हानजा सुरनाय आरो जयनिं हाबाफारि लादों। दिनै भारतीय जनता पार्टीनि दैदेननायाव उदांस्रि सानजों लोब्बा लाखिनानै मोनथाम गाबनि फिरफिला लानानै हानजा सुरनाय लायो। गणेशर मण्डल बीजेपीनि मावख'निफ्राय सा 200निबो बांसिन दैदेनगिरि आरो मावथिफोरा मटरसाइकेलजों बिटिआरनि 30 नं गणेशर बियापनि सिंनि गुबुन गुबुन ओनसोलफोराव हाबाफारिया जानानै थाङो। गणेशरनि लाइमोन दैदेनगिरि चक्रधर बर'नि दैदेननायाव लाहुपारा बाथौ थानसालियाव थानाय कमिउनिटि हलाव बीजेपी दोलोआव जयनिं जाफैनाय मेलबो जानानै खुंफुंनाय जायो। बे हाबाफारियाव बाहागो लायो गणेशर मण्डल बीजेपीनि आफादगिरि समरेन्द्र शर्मा आरो लाइमोन दैदेनगिरि चक्रधर बर'जोंनो लोगोसे बीजेपी दोलोनि बायदि बायदि बिबानाव थानाय दैदेनगिरि बिथांमोनाबो हाबाफारियाव बाहागो लायो। আৰু নিৰ্মলদাৰ উদ্যোগত আজি ভাৰতীয় জনতা পাৰ্টিক ভাল পায় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ ৰাজ্যিক বিজেপি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ আদৰ্শ নীতিক ভাল পায় ভাৰতীয় জনতা পাৰ্টিত আজি 50 মোটামুটি 50-70 মানে জইনিং কৰিলে ভাৰতীয় জনতা পাৰ্টিত। এই জইন কৰাৰ কাৰণে সমূহ বিজেপিত জইনিং কৰা কাৰ্যকৰ্তাখিনিক মই ধন্যবাদ জনাইছোঁ, ৱেলকাম জনাইছোঁ। আৰু যিহেতু আপোনালোকে গমেই পায় গণেশৰ পৰিষদীয় ইলেকশ্যন যিহেতু 30 নং সমষ্টিত যিহেতু ইলেকশ্যন 1 মাহৰ পিছত হ'ব যাই আছে, তেনেকুৱা পৰিৱেশক আপোনালোকে গমেই পাই আছে যে মোৰ জইনিং কাৰ্যসূচী প্ৰতি মাহতে কৰি থাকোঁ বা প্ৰতি সপ্তাহতে আমি ষ্টাৰ্ট কৰি থাকোঁ। তেনেকুৱা ক্ষেত্ৰত দাদাক লগ পালোঁ বা নিৰ্মল দাক লগ পালোঁ, সন্তোষ ভাইটিক লগ পালোঁ। সন্তোষ ভাইটি BPFৰ কাৰ্যবাহী সদস্য। তেখেতে ক'লে যে দাদা BPFত যিহেতু আমাৰ পৰিস্থিতি খুব ভাল নহয়, তেনেকুৱা পৰিৱেশত দলত কাম কৰা কোনো সুবিধা নোপোৱাৰ কাৰণে তেখেতে মোৰ লগত যোগাযোগ কৰিলে। দাদাই কংগ্ৰেছৰ পৰা কাম কৰি কিনে সুবিধা পোৱা নাই, তেনেকুৱা ক্ষেত্ৰত মই যোগাযোগ কৰিলে। যোগাযোগ কৰাৰ পিছত মই কৈছোঁ ঠিকে আছে, যিহেতু আমাৰ ৰড শ্ব' হ'ব, মানে আমাৰ যিহেতু কি বুলি কয়, আমাৰ যিহেতু এটা সময় সুযোগ অহাৰ পিছত মই তেতিয়া ক'লে যে দাদাক একদিন ভাল টাইম ল'ম, কাৰণ এটা অনুষ্ঠান পাতিব লাগিলে বহুত প্ৰয়োজন হয় কিবা কিবি। তেনেকুৱা পৰিৱেশত আজি ভাল শুভ দিন অহাৰ কাৰণে আমি জইনিং কাৰ্যসূচীটো ল'লোঁ। দাদাই আমাৰ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ এজন সদস্য হ'ল। দাদাক আমি কাম কৰাৰ কাৰণে সুবিধা দিম। আৰু ভাৰতীয় জনতা পাৰ্টি গণেশৰ সমষ্টিত এইবাৰ আপোনালোকে যিহেতু প্ৰচাৰৰ মাজেদি বা ৰাইজৰ মুখে মুখে গমেই পাইছে যে এইবাৰ যথেষ্ট আমাৰ ভাল দিন আহিব। কিয়নো কাৰণ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতে গণেশৰ বেঙেনাহাটীত আহাত বহুতো আমাৰ কিছুমান পাবলগীয়া বস্তু হোৱা নাছিলে, কাৰণ দলং ঘাটৰ সমস্যা আছিলে, আমাৰ যেনেকুৱা অভাৰব্ৰিজ আছিলে গণেশৰ টাউনৰ মাজত, এই অভাৰব্ৰিজটো আমাৰ হোৱা নাই বা হাগ্ৰামা বা ইউ পি দিনতো হোৱা নাই। এনেকুৱা পৰিৱেশে তেখেতে কৈছে যে এতিয়া যিহেতু আমাৰ টাউন কমিটিৰ কেইজনমান ব্যৱসায়ী ব্যক্তিসকলে আপত্তি জনাইছিল বুলি তেখেতে কৈছে। এই কোৱাৰ পিছত তেখেতে এই আপত্তি শেষ হোৱাৰ পিছত আমাৰ অভাৰব্ৰিজ খুব সোনকালে হ'ব, আৰু গতিকে সেই প্ৰতিবেদন দাখিল কৰাৰ পিছত মোৰ মতে খুব কম দিনৰ ভিতৰত হ'ব। আৰু সেই দেখি ৰাইজে আমাৰ বিজেপিৰ প্ৰতি আপ্লুত হৈছে আৰু বিজেপিক ভাল পাইছে বহুতে। যেনেকৈ অৰুণোদয়ে হওক, আপুনি ট্ৰিপুল CMA হওক, তেনেকুৱা ক্ষেত্ৰত বহুত আমাৰ বিধৱা আই মাতৃসকলেও বহুতো সুৰক্ষিত হৈছে, কাৰণ 1250 টকা প্ৰতি মাহে পোৱাটো ইমান সহজ কথা নহয়। কোনো গভমেণ্ট দিনত কোনোবা আজি 79তম হ'ল য'ত স্বাধীনতা দিৱস, সেই আজি মোটামুটি 50-60 জইন কৰিল। কাৰণ বাইক ৰেলীও কৰিছোঁ আমি গণেশৰ আমাৰ যিহেতু বিজেপি অফিচ মণ্ডল অফিচ, এই মণ্ডল অফিচৰ পৰা আমি বাইক ৰেলী কৰিছোঁ গণতন্ত্ৰ দিৱস হিচাপত। আৰু কৰাৰ পিছত আমি এতিয়া জিৰণিও ল'লোঁ। জিৰণি লোৱাৰ পিছত আমাৰ কাৰ্যকৰ্তাৰ লগত লগ হৈ এখন সাধাৰণ সভাও অনুষ্ঠিত কৰিলোঁ। সভাৰ পিছত আমি আমাৰ বহুত অন্য দলৰ পৰা অহা ব্যক্তিসকলক আমি সন্মান জনাই নিজৰ ফেমিলি হিচাপে কৰি ল'লোঁ, কাৰণ তেখেতসকলক কাম কৰাৰ কাৰণে সুবিধা দিব লাগিব। কাৰণ আজি BTR চুক্তি হোৱা 22 বছৰ হোৱাৰ পিছতো কোনো ৰাস্তা ঘাট আমাৰ গণেশৰ সমষ্টিত 404টা চুপা আছে। এই চুপাবিলাক আপোনালোকে দেখা পাব যে কিছুমান স্থানত আপোনালোকে যাব নোৱাৰিব। তেনেকুৱা পৰিৱেশত সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিক যথেষ্ট ভাল পাই কিনে জইনিং কাৰ্যসূচীত আগভাগ লৈ আছে। আজি আপোনালোকে গম পায় যে নহ'লে 5 শতাধিক বা সিদিনা গণেশত আপোনালোকে কিমান ধুনীয়া আমি ৰেলী কৰালোঁ বা জইনিং কৰালোঁ জয়ন্ত মল্লবৰ দাদাৰ থ্ৰুদি। তেনেকুৱা ক্ষেত্ৰত আজি
বহুত দলে শংকিত হৈছে যে ভাৰতীয় জনতা পাৰ্টি এবাৰ যিকোনো প্ৰকাৰে জয় হ'ব গড়েশ্বৰ। কিন্তু আপুনি দিনে দিঠাই প্ৰচাৰ অভিযান চলাই আছে, দলে আপোনাক প্ৰাৰ্থিত্ব দিব বুলি আপুনি কিমান আশাবাদী? নাই, দলে আমাৰ যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতসকলে এজন অভিজ্ঞ ব্যক্তি। তেখেতসকলে চিন্তা চৰ্চা কৰিব। আমাৰ যিহেতু গড়েশ্বৰ সমষ্টিত 5জন কেণ্ডিডেট এতিয়া দাবীদাৰ হৈ আছে, এই দাবীদাৰৰ ভিতৰত কোনে এজন ভাল ব্যক্তি বা সবল ব্যক্তি মানে আমাৰ দলটো যেন জয় কৰাব পাৰিব, তাৰ আমাৰ যেনেকুৱা যিকোনো আমাৰ নীতি আদৰ্শত চলা পাৰ্টি, গতিকে বিবেচনা কৰিব, যাক দিলে আমাৰ যিকোনো কাৰ্যকৰ্তাই দিয়াৰ পিছত যে জয়যুক্ত কৰাব সেইটোৱে মেইন বস্তু। আমি এজন সক্ৰিয় কাৰ্যকৰ্তা, নিজৰ দায়িত্ব পালন কৰি আমি ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আছোঁ। আৰু এইটো কথা নহয় যে টিকেট দাবীদাৰ হ'লে যে কাম কৰিব, সেইটো নহয়। আমি নিজৰ দায়িত্ব পালন কৰি আমি জইনিং কাৰ্যসূচী কৰিছোঁ। দেহাচাৰ নাৰ্জাৰী ভাইটিও সিদিনা 300 কৰিছোঁ, মই 800 কৰিছোঁ, আজি যেনেকৈ কৰিছোঁ। সদায় কেতিয়াবা কম বেছি হয়, কাৰণ কাৰ্যকৰ্তা পোৱাটো ইমান ইজিও নহয়। কাৰণ নেতৃত্বত বহুতো দলৰ পৰা অহা, আন দলৰ পৰা অহা ব্যক্তিও জইন কৰিছে, কেনেকুৱা আশা বতৰা কি দেখিছে? নাই, এতিয়া এইবাৰতো যথেষ্ট আশা দেখিছোঁ। যোৱাবাৰ বেলিত আমি কিছু ভোটত হাৰিছোঁ। হাৰাৰ কাৰণ এটাই যে আমাৰ দলীয় কাৰ্যকৰ্তা সক্ৰিয় নাছিল, আমাৰ বা ভোট মণ্ডল তেতিয়া ইমান ষ্ট্ৰং নাছিল। কিন্তু এইবাৰ আমাৰ যিহেতু মাননীয় আমাৰ শৰ্মা দা, তেখেতে যথেষ্ট কষ্ট কৰিছে। মণ্ডল সভাপতি দিনে ৰাতি কাম কৰি আছে। আমাৰ যিখিনি মণ্ডলৰ বিষয়ববীয়া থকা ব্যক্তিসকল, এই ব্যক্তিসকলে দিনে ৰাতি কাম কৰি আছে। ভোট আমাৰ 91 ভোট, এই 91 ভোটত তো আমাৰ যথেষ্ট কাম কৰি আছে। ভোট কমিটি সভাপতি, সম্পাদক, তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। যেনেকুৱা কাম কৰি আছে, যিকোনো প্ৰকাৰে গড়েশ্বৰত এইবাৰ জয় হোৱাটো খাটাং, আৰু কোনো পাৰ্টীয়ে আমাক এইবাৰ ৰোধ কৰিব নোৱাৰে। কিমান আজি আমাৰ যি গড়েশ্বৰ মণ্ডলৰ উদ্যোগত আজি আমাৰ যি 15 আগষ্ট, এই 15 আগষ্টৰ লগত সংগতি ৰাখি আজি আমি তিৰংগা যাত্ৰা ইয়াত আমি বাইক ৰেলী ওলাইছোঁ। আমাৰ 200মান বাইক হৈছে। এই বাইক ৰেলী কৰি থকাত আমাৰ মোটামুটি আমি গড়েশ্বৰ মণ্ডলৰ পৰা আমি ইফালে বৰঘুলি হৈ আহিছোঁ। আহি আমি ইয়াত এটা জইনিং কাৰ্যসূচী চক্ৰধৰ বড়োৰ নেতৃত্বত এটা জইনিং কাৰ্যসূচীৰ কথা মোক ফোন কৰি ক'লে, বোলে শৰ্মাদা আমি জইনিং কাৰ্যসূচী এটা ৰাখিছোঁ, মই তাত আপুনি সোমাই যাব। এনেকৈ তিৰংগা যাত্ৰাৰ বাইক ৰেলী আহি থাকোঁতে ইয়াত আমি জইনিং কাৰ্যসূচীত মই সোমালোঁ। ইয়াত জইনিং কৰালোঁ 57জন জইনিং কৰাইছোঁ। ইয়াত UPPL আৰু BPFৰ পৰা আহিছে। আৰু এই জগতে মই যিসকলে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ ভাল পাই আমাৰ ভাৰতীয় জনতা পাৰ্টীত জইন কৰিছে, তেখেতসকলক মই গড়েশ্বৰ মণ্ডল তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।